हेलो एवरीवन কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোক সকলোৱে ভাল আছে আজি নতুন ভিডিও এটা লৈ মই আকৌ আহিলো আপোনালোকৰ ওচৰলৈ মই আহিলো মাহাতৰ ঘৰলৈ একচুয়ালি মই কালিয়ে আহিলো কিন্তু তেনেকৈ একো ভিডিও কৰা নহল আৰু ভাবিলো আজি ৰাতিপুৱাৰ পৰা ভিডিওটো ষ্টাৰ্ট কৰি দিওঁ আৰু মৰ্নিং আদিতি শুই উঠি তাই ৰাতিপুৱা ইফালৰ পৰা ইফালে দৌৰিবলৈ ষ্টাৰ্ট কৰি দিলে ইয়াত অকমান মুকলিও পাইছে তাই ভাল পাইছে কাৰণ কোৱাৰ্টাৰবিলাক অকমান সৰু হয় আৰু ৰাতিপুৱা মায়ে চাহ খাবলৈ বহিলে আৰু তাইও লগতে বহি ল'লে খাবৰ কাৰণে আৰু তাই গাখীৰ আৰু বিস্কুট খাইছে মাৰ লগতে বহি আৰু একেখন প্লেটতে খাব আৰু তাইক কাপত দিছোঁ কাপত নাখায় বোলে তাইক আইতাকৰ নিচিনা বাটিতে লাগিব আৰু মায়ে ঘৰত চাহকাপ বাটিতে খাই ভাল পায় আৰু তাইকো সেইকাৰণে আইতাকক দেখি বাটিতে মই দি দিলোঁ গাখীৰ আৰু বিস্কুট খাবৰ কাৰণে তাত বহিবা অলপ সময় তাই খেলিলে মাৰ পিছে পিছে তাই লাগি আছে মায়ে যি কৰিছে তাই সেইটোৱে কৰিব লাগে তাই সেইকাৰণে তাই মাৰ পিছে পিছে ঘূৰি ফুৰিছে তাইক মই এতিয়া দিলোঁ জুচ খাবলৈ তাই জুচ খাম বুলি কৈ আছিলে আৰু এতিয়া প্ৰায় 11টামান বাজিছে মই তাইক অলপ বাহিৰলৈ লৈ আনিছোঁ ভিতৰত কিমান থাকিব বাহিৰত খেলি তাহাঁতি বেছি ভাল পায় আৰু তাই বাহিৰত আহিম আহিম কৈ আছিলে আৰু একচুৱেলি তাইক বাহিৰত সেনেকৈ এৰি দিয়া নাই কাৰণ আমাৰ ঘৰৰ কাম চলি আছে চবফালে বস্তু পৰি আছে সেইকাৰণে ভয় লাগে বাহিৰত ওলাই দিবৰ কাৰণে সেইকাৰণে মই অলপ সময়ৰ কাৰণে মোৰ লগতে তাইক লৈ আনিছোঁ এইফালে চাওক চবফালে কাপোৰ মাৰি থৈছে ঘৰটো কাৰণ পিছফালে কাম চলি আছে ধূলি হয় সেইটো কাৰণে ব'লক আপোনালোককো দেখাই দিওঁ ঘৰত কি কাম চলি আছে এইফালে ষ্টেপটোৱেদি গৈ এইটো আমাৰ ফাৰ্ষ্ট ফ্ল'ৰ হয় আৰু এইটো আমাৰ মেইন ঘৰটোৰ ওপৰৰ পাৰ্টটোৰ পিছফালৰ বেলকনি আছিলে কিন্তু এতিয়া আধা ওপৰত পুৰা বনাই দিয়া হৈছে এইটো দুটা পাৰ্ট হয় এইটো একচুৱেলি ৰেণ্টৰ কাৰণে বনোৱা হৈছে দুটা পাৰ্ট সেইকাৰণে দুটা ফেমিলিৰ কাৰণে বনোৱা হৈছে এইটো হৈছে ড্ৰয়িং ৰুম এটা পাৰ্টৰ এইটো ফাৰ্ষ্ট ফ্ল'ৰ হয় এইটো ড্ৰয়িং ৰুম এইফালে গৈ পানে ইয়াত ডাইনিং টেবুলো থ'ব পাৰে ইচ্ছা কৰিলে তেওঁলোকে কেনেকৈ থয় এইটো হৈছে গোটেই ড্ৰয়িং ৰুমটো তাৰপিছত আহিব কিচেন এইটো কিচেন হয় কিচেনৰ পৰা ওলাই এইফালে আছে কৰিডৰ এইফালে গৈ বাথৰুম আছে বাথৰুম আৰু ৱাশ্বিং মেচিন এইবিলাক থ'বৰ কাৰণে জেগা আছে আৰু এইফালে এইটো হৈছে বেডৰুম এইখন বেডৰুমৰ খিৰিকী হয় ইয়াত অকল এটা বেডৰুম কিচেন হল আৰু বাথৰুম আছে এইটো বেডৰুমটো হয় যথেষ্ট ডাঙৰ হয় বেডৰুমটো ইটো পাৰ্টো অকণমানকৈ আপোনালোকক দেখাই দিছোঁ গোটেইটো নেদেখাওঁ ছেইম হয় সেইকাৰণে অকণমানকৈ সোমাই অলপ দেখাই দিছোঁ আৰু একেটা ফ্ল'ৰতে আমাৰ কাৰণে নিজৰ কাৰণে আছে এটা গেষ্ট ৰুম আৰু এইটো হৈছে গেষ্ট ৰুম বাথৰুম আৰু অকল এটা ছিংগল ৰুম হয় কেতিয়াবা আলহী বেছি হ'লে এইটো ৰুম ইউজ কৰা হ'ব আৰু এতিয়া যাম আমি ওপৰলৈ ছেকেণ্ড ফ্ল'ৰ ছেকেণ্ড ফ্ল'ৰ এইটো এটা পাৰ্ট হয় ইয়াত আছে দুটা বেডৰুম সোমায়ে ড্ৰয়িং ৰুম তাৰপিছত কিনাৰত এইটো এটা বেডৰুম আৰু এইটো হৈছে ড্ৰয়িং ৰুমৰ পৰা চিধা চিধি এইটো বেডৰুম তাৰপিছত আগৰ তলৰ ফ্ল'ৰটোৰ নিচিনাই ছাইডত কিচেন আৰু এইফালে কৰিডৰ আছে এইফালে যাব পাৰি বাথৰুম আৰু আপোনাৰ ৱাশ্বিং মেচিন এইবিলাক থোৱাৰ জেগা আছে এইটো পাৰ্টৰ পৰা ওলাই এই দুইটা পাৰ্টৰ মাজত আছে এখন বাৰাণ্ডা ইয়াতে বহিব মেলিব পাৰিব তাৰপিছত এইটো হৈছে ইটো পাৰ্ট তেনেকৈ এটা এইটো বেডৰুম তাৰপিছত ড্ৰয়িং ৰুম তাৰপিছতে কিচেন আকৌ এটা বেডৰুম আছে আৰু কৰিডৰ হৈ আকৌ বাথৰুম তেনেকৈ একেটাই ডিজাইন ৰাখিছে বেলেগ বেলেগ ডিজাইন কৰা নাই ওপৰতল খালি বেডৰুম দুটাৰ মাজতে ডিফাৰেঞ্চ আছে এইটো ফ্ল'ৰৰ পৰা এখন চিৰি হৈ এখন ওপৰলৈ যাব পাৰি চাদলৈ পানী টেংকিবিলাক এনেকৈ আনি থৈ দিছে আৰু কাৰণ পানীৰ কাম এতিয়া ষ্টাৰ্ট হ'বই সেইটো কাৰণে আনি ৰেডি কৰি থৈছে আৰু ইয়াতে আছে এটা ষ্ট'ৰ ৰুম ইয়াতে বস্তু কিছুমান থ'ব পাৰি আৰু লাগতিয়াল বস্তু আৰু এইটো হৈছে ষ্ট'ৰ ৰুম
আৰু এয়া হৈছে আমাৰ ঘৰৰ আশে পাশে পৰিৱেশ আৰু সেইফালে এখন ফিল্ড আছে যুগল ফিল্ড বুলি কয় দুলীয়াজানৰ প্ৰায়বিলাক মানুহে যুগল ফিল্ড বুলি ক'লে চিনি পায় আৰু এতিয়া আহিলোঁ আমি তলত এয়া গোটেই পাৰ্কিং এৰিয়া যিহেতু ভাড়া দিবলৈ হ'লে পাৰ্কিঙো দিব লাগিব তো সেইকাৰণে এই গোটেইখিনি তলৰ এৰিয়াখিনি পাৰ্কিং এৰিয়া আৰু লগতে এটা ষ্ট'ৰ ৰুম আৰু লেট্ৰিন বাথৰুম আছে বহুত কাম আছে এতিয়া মই আপোনালোকক থুলমূলকৈ দেখালোঁ পিছত আকৌ দেখাম যেতিয়া সম্পূৰ্ণ হৈ যাব আৰু এতিয়া যাওঁ ভিতৰলৈ পাপাই মাংস আনি থৈছে এই মাংসখিনি পটাপট বনাই লওঁ আৰু এয়া লোকেল চিকেন আৰু এইফালে অমিতা আৰু আলু কাটি থৈছে মায়ে গোটেইখিনি ৰেডি কৰি থৈছে মোক বনাবলৈ কৈছে যিহেতু বনোৱাৰ টাইমো হৈ গৈছে এতিয়া তেন্তে পটাপট বনাই লওঁ মই মাংসটো মই একেবাৰে চিম্পলকৈ বনাইছোঁ কাৰণ মাহঁতে চিম্পলকৈ বনালেই খাই ভাল পায় বেছি মছলা চছলা এতিয়া যিহেতু বয়সো হৈ আহিছে সেইটো কাৰণে ইমান নাখায় আৰু আমাৰ ঘৰত বিশেষকৈ চিম্পলে বনোৱা হয় মাহঁতে চিম্পলে খাই ভাল পায় মাংসখিনি মই বনাই আছোঁ আৰু এইফালে দাইল চব্জি ভাত সেইখিনি গোটেইখিনি মায়ে আগতীয়াকৈ ৰেডি কৰি থৈছিলে আৰু সৰু মাছ কেইটামান আনিছিলে পাপাই সেইকেইটা বাছি মেলি দিলে আৰু এইকেইটা কেইটামান মই ফ্ৰাই কৰি দিলোঁ পাপাই সৰু মাছ খাই বিৰাটেই ভাল পায় আৰু এইফালে আদিতিক গা পা ধুৱাই মেলি ভাতটো খুৱাই তাইক খুৱাই দিলোঁ তাই নোহোৱালৈকে মই খাব নোৱাৰোঁ তাইক খুৱাই মেলি লোৱাৰ পিছত মই খাবলৈ বহিলোঁ তাই সাৰ পাই থাকিলে এনেদৰে মই বহি পিনে ভালকৈ খাব নোৱাৰোঁ কাৰণ তাই আহিব আকৌ কাঁহীখনত চুব বিচাৰিব কিবা কৰিব বিচাৰিব সেইটো কাৰণে তাইৰ লগত লাগি থাকোঁতেই যায় সেইকাৰণে মই পাৰিলে তাইক খুৱাই লওঁ প্ৰথমে আদিতি শুই উঠি মেলি ককাকৰ লগত প্ৰাৰ্থনা কৰিবলৈ ল'লে পাপাই সদায় এনেদৰে গধূলি চাকি জ্বলোৱা টাইমত তাই সদায় যাব ওচৰত বহিব নমো নমো কৰিব আৰু এইফালে পাপাহঁতে প্ৰাৰ্থনা কৰি থাকে মানে মই চাহ ৰেডি কৰিলোঁ চাহৰ লগত কাৰণ এইকেইদিন ভাদ মাহ চলি আছে পাপা সদায় গধূলি নামঘৰলৈ যায় প্ৰসাদ বেছি হৈ গৈছিলে সেইটো কাৰণে মই ভাবিলোঁ এনেদৰে পিঁয়াজ অকণমান দি ফ্ৰাই কৰি মানে জ্বলা চলা দি খাওঁ বুলি তো এনেদৰে মই অকণমান ফ্ৰাই কৰিলোঁ চাহৰ লগত খাবলৈ কাৰণে আৰু আগৰে পৰা আমি আবেলিৰ চাহকাপ এনেদৰে চবেই একেলগতে বহি খাওঁ আৰু এইকণ সময়ে চবেই কাম চাম কৰি আজৰি হয় একেলগতে বহিবলৈ নহ'লে চবেই ইফাল সিফাল কিবা কিবি কামত বিজি হৈ থাকে আদিতিও খাই বৈ মেলি এতিয়া ককাকৰ কোচত বহিলে আৰু তাই হাঁহি চাওক কি যে কৰি আছে তাই আৰু এতিয়া ভাত খাই মেলি আজৰি হৈ আমি বিচনাত আহিলোঁ আৰু তাই নৰ্তংকি চখ সদায় বিচনাত অহাৰ পিছত তাই নৰ্তংকি ষ্টাৰ্ট হৈ যায় তাইক এনেকৈ কাপোৰ এখন পিন্ধাই দিব লাগে তাৰপিছত গান লগাই দিব লাগে তাইক আমি ভিডিঅ' কৰিব লাগে সেইবিলাকেই মানে এইবিলাক কৰোঁতে মেলোঁতে আমি আহোঁ 10টা বজাত শুওঁ সদায় 12টামান বজাত তাই ৰাতি সোনকালে কেতিয়াও টোপনি নাযায় বিৰাটেই দিগদাৰ তাইক শুৱাবৰ কাৰণে তাই টোপনি একদমেই কম হয় অকণমান চাউণ্ড হ'লে কিবা হ'লে একদম পটককৈ সাৰ পাই যায় তাই দিনত হ'লেও আৰু এনেকৈ গোটেই দিনটো পাৰ কৰিলোঁ কি কৰিলোঁ আপোনালোকক দেখালোঁ আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যিসকলে মোৰ চেনেলটোত ছাবস্ক্ৰাইব কৰিছে মোৰ ভিডিঅ'বিলাক চাই লাইক কৰিছে তেওঁলোকক বহুত বহুত ধন্যবাদ আৰু যিসকলে এতিয়ালৈকে কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকলৈ মই নতুন নতুন ভিডিঅ'জ লৈ আহিম আকৌ এটা নতুন ব্লগ লৈ মই আপোনালোকৰ ওচৰলৈ আহিম তেন্তে আজিলৈ বাই বাই